ডক্টৰ হিমান্ত বৰুৱা ছাৰ আমাৰ মাজত উপস্থিত হৈছে। মহান পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল। সকলো দেশক কৰি মোৰ দেশ ভাল, চৰণতে আজাৰ কৰো চিৰকাল। এখিলা পাত তিনিটা ফুটা আজি আমাৰ মাজত আমাৰ এই গুণোৎসৱৰ মূল্যায়নৰ বাবে বীৰ লাচিত মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ হিমান্ত বৰুৱা ছাৰ আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ মাজত আছে নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত দেৱকুমাৰ দাস ডাঙৰীয়া। পোনপ্ৰথমে আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা ছাৰক এখন মৰমৰ উপহাৰ দিব বিচাৰিছে। চনৰ আজিৰ দিনটোতে সংস্কৃত ভাষাৰ এজন মহান পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল। 1968 চনৰ আজিৰ দিনটোত অমৰ পাঠক পৰিচালিত সংগ্ৰাম নামৰ কথাছবিখনে মুক্তি পাইছিল। সুপ্ৰভাত। আজি অসমীয়া লেখেৰে 1946 চনৰ মাঘ মাহৰ 4 তাৰিখ আৰু ইংৰাজী লেখেৰে 2023 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখ। আজিৰ দিনটো বাতৰিসমূহ হ'ল: কমতাপুৰক লৈ দিল্লীত বৈঠক, নিৰ্বাচন সূচী ঘোষণা। ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড কটকটীয়া নিৰাপত্তাৰ মাজত দিল্লীত উপস্থিত জীৱন সিংহ। আগলা আমি বিদ্যালয় আহিলে ক'ত আছে এনে মাটি সোণৰ চাপৰা, ক'ত আছে এনে পানী উদা নিজৰা, ক'ত আছে এনে ধান এই ধৰণী, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি হোৱা বাট, ক'ত আছে এনে পক্ষীৰ মাতৰ মাত।
আমি আজি 746 নং নেমুগুৰি প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ দ্বাৰা যি গুণ উৎসৱ, এই গুণ উৎসৱৰ যি নিৰ্দেশ, এই নিৰ্দেশ মানি আমি নেমুগুৰি প্ৰাথমিক বিদ্যালয়লৈ এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আহিছোঁ। এই বিদ্যালয় গাঁৱৰ ভিতৰৰ এখন বিদ্যালয়। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ শিক্ষামন্ত্ৰী মহোদয় ধন্যবাদ জনাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে এই গুণোৎসৱৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ যি মূল্যায়ন, এই মূল্যায়নটোৱে আমি অনাগত সময়ত অসমৰ শৈক্ষিক জীৱনলৈ এটা আমূল পৰিৱৰ্তন আনিব। আমি 17 চনৰ পৰাই এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে জড়িত হৈ আছোঁ আৰু এতিয়া দেখিছোঁ যে ক্ৰমাগতভাৱে আমাৰ যি গাঁৱৰ যি শিক্ষা বা চৰকাৰী যি শিক্ষা, এই শিক্ষাই যথেষ্ট উন্নতি লাভ কৰিছে। ইয়াৰ কাৰণে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ। আজি আমি এই নেমুগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰাতঃসভা, এই প্ৰাতঃসভা দেখিয়ে আমি অনুমান কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট তেওঁলোকে শিক্ষাৰ লগতে আনুষংগিক কথা বতৰাবিলাক শিকিছে। ইয়াৰ দ্বাৰা অসমৰ শৈক্ষিক জীৱনলৈ তথা আমাৰ ভৱিষ্যত জীৱনলৈ এটা আমূল পৰিৱৰ্তন আহিব বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াৰ কাৰণে আমি শিৱসাগৰ জিলাৰ বিশেষকৈ আমাৰ কৰ্মদক্ষ শিক্ষা বিষয়া কমলজ্যোতি গগৈ দেৱক আমি ধন্যবাদ দিব লাগিব। তেখেতে যোৱা 3টা বছৰ ধৰি মেট্ৰিকতেই হওক বা হাই ছেকেণ্ডেৰীতে হওক বা গুণোৎসৱতেই হওক, গুণোৎসৱত এইবাৰ আমাৰ শিৱসাগৰ জিলা 1 নম্বৰত হৈছিল আৰু ভৱিষ্যতে ইয়াৰ মানদণ্ড আৰু বহুত উন্নত হ'ব বুলি ভাবিছোঁ। আমি তেখেতকো এই আপাহতে ধন্যবাদ জনাইছোঁ।